Hey guys, good evening. এটা নতুন ভিডিও লৈছো অকদম ষ্টুডিঅ'ত মই নয়ন মনিদাস এটা নতুন ভিডিও লৈছো ভিডিওটো সকলোৱে শিকালে চাওক যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 7জন হত্যাকাৰী চিনাক্তকৰণ কৰা হৈছিল বেয়া হত্যাকাৰীৰ ভিতৰত অন্যতম মাষ্টাৰমাইণ্ড আছিল শ্যামকানু মহন্ত হীৰক শৰ্মা অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি নন্দেশ্বৰ বৰা পৰেশ বৈষ্ণৱ সন্দীপন গাৰ্গ অমিত প্ৰভা আৰু 18জন প্ৰবাসী অসমীয়া গম পাইছেনে কিন্তু 18জন প্ৰবাসী অসমীয়া এতিয়াও আইনৰ আওতালৈ অহা নাই অৰ্থাৎ কৰ্মকৰ্তা যে ছিংগাপুৰত আছে তেখেতসকলক এতিয়াও আমি গ্ৰেপ্তাৰ কৰা দেখা নাই কিন্তু ছিংগাপুৰৰ যি কণ্ট্ৰেক্টৰ আছে তেখেতসকলক ইতিমধ্যে দুটা শুনানি গ্ৰহণ কৰা আমি দেখিছোঁ সামাজিক মাধ্যমত কিন্তু প্ৰাণৰ শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পোৱা নাই আৰু কেতিয়া পাব অৰ্থাৎ কেনেকৈ ন্যায় পাব অৰ্থাৎ হত্যাকাৰী কেতিয়া শাস্তি পাব অৰ্থাৎ হত্যাকাৰী উপযুক্ত শাস্তি দিয়া হ'লনে আৰু হত্যাকাৰীয়ে উপযুক্ত শাস্তি পালে বুলি আপুনি ভাবেনে আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব কিন্তু এতিয়া অমৃত প্ৰভা মহন্তৰ লগত এইটো চিধা আৰু স্পষ্ট কথা প্ৰেমৰ সম্পৰ্ক আছিল শেখৰৰ অৰ্থাৎ শিখৰৰ মই আৰু ইমান ভালকৈ ক'বলৈ নাই আৰু শেখৰ টেখৰ নহয় শিখৰ এতিয়া সেই প্ৰাখণ্ডটোৰ লগত সম্পৰ্ক আছিল সেই পাখণ্ডীজনেই যে অমৃত প্ৰভা মহন্তৰ লগত সম্পৰ্ক আছিল শেখৰ জ্যোতিৰ তেখেতসকলক গোপন সম্পৰ্ক অৰ্থাৎ গোপন লিলিমা ইতিমধ্যে সমগ্ৰ অসমবাসী গম পাইছে যে শেখৰ জ্যোতি আৰু অমিত প্ৰভাৰ যি প্ৰেমৰ সম্পৰ্ক যি লিলিমা ইতিমধ্যে গম পাইছে আৰু এটা কথা মই এটা ভিডিঅ' বনাই দিছিলোঁ অৰ্থাৎ কৈছিলোঁ কথাবোৰ প্ৰমাণ পাইছিলোঁ যে অমৃত প্ৰভা মহন্তৰ যোনজন মানে দৰা অৰ্থাৎ বিয়া পাতিম বুলি যিজনে মানে ঠিক কৰিছিল কিন্তু সেইজনে ইতিমধ্যে বিয়া নাকচ কৰিলে যে অমৃত প্ৰভা মহন্তৰ বিয়া ইতিমধ্যে নাকচ কৰা হ'ল সেইটো সকলোৱে গম পায় যে বহাগত অমৃত প্ৰভা মহন্তৰ বিয়া আছিল কিন্তু তেখেতৰ বিয়া ইতিমধ্যে ক্ল'জ কৰা হ'ল অৰ্থাৎ কেঞ্চেল কৰা হ'ল এই সকলোবোৰ কথা গম পায় এই সকলোবোৰ কথা যেতিয়া ল'ৰা ঘৰৰ মানুহে গম পালে ল'ৰাটো যেতিয়া গম পালে তাইৰ বিয়া কেঞ্চেল কৰি দিয়া হ'ল আৰু অতি ভাল খবৰ যে অমৃত প্ৰভা মহন্তই যিটো দৰা বুলি ভাবিছিল অৰ্থাৎ যিটো দৰা হিচাপে ভাবি আছিল পাম বুলি ভাবিছিল কাষত কিন্তু সেইজনে এতিয়া অমৃত প্ৰভা মহন্তক বিয়া নকৰাই ইতিমধ্যে বাতিল কৰিলে যে মই বিয়া কৰাব নোৱাৰিম নচ্ছাত কৰিলে সেই সিদ্ধান্ত নচ্ছাত কৰিলে গম পাইছেনে আৰু অতি এটা ভাল লগা বিষয় দিয়কচোন বাৰু যে প্ৰাণৰ শিল্পীগৰাকীক তেখেতসকলে লৈ গৈছিল ছিংগাপুৰলৈ আৰু ছিংগাপুৰত যি ফেষ্টিভেল পতা হৈছিল আৰু সেই ফেষ্টিভেলত যেতিয়া তেখেতসকল আছিল কিন্তু 18জন প্ৰবাসী অসমীয়াৰ লগত থকাৰ পিছত ইমানখিনি মানুহ থকাৰ পিছত কেনেকৈ এজন ব্যক্তিৰ মৃত্যু হ'ল অৰ্থাৎ কেনেকৈ এজন ব্যক্তিক আমি হেৰুৱাব লগা হ'ল এই স্পষ্ট কথা আমি গম পাব লাগিব কিন্তু ভিডিঅ'টোত আপোনালোকে গালি পৰাৰ সমালোচনা কৰাৰ কোনো প্ৰয়োজন নাই আমি জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিছোঁ অৰ্থাৎ আমাক ন্যায় লাগিবই যে 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত এনেকুৱা কি ঘটনা সংঘটিত হৈছিল যাৰ কাৰণে এতিয়াও জুবিন গাৰ্গে উপযুক্ত ন্যায় পোৱা নাই কিন্তু প্ৰাণৰ শিল্পীগৰাকীক এতিয়া বহুত মানুহে পাহৰি গ'ল অৰ্থাৎ জুবিন গাৰ্গৰ খবৰটো অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ কথাটো অৰ্থাৎ এই জুবিন গাৰ্গৰ যোনটো ঘটনা সংঘটিত হৈছিল এতিয়া সেই কথাটো বহুতে পাহৰি গ'ল গম পাইছেনে যে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত সেই দিনাৰ পৰা এই আজিলৈকে এতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পালেনে কিন্তু যেতিয়া মৃত্যু হৈছিল তেতিয়া বহুত ওলাই আহিছিল জুবিন গাৰ্গৰ কাৰণে বহুত ওলাই আহিছিল কিন্তু যেতিয়া দিন বাগৰি গ'ল বছৰ সলনি হৈ গ'ল সময় সলনি হৈ গ'ল কিন্তু তেতিয়াই সকলোবোৰ মানুহৰ মন সলনি হৈ গ'ল সকলোবোৰ নিজক লৈ ব্যস্ত থাকিল সকলোবোৰ নিজৰ কামক লৈ ব্যস্ত থাকিল সকলো নিজৰ কৰ্ম জীৱনক লৈ ব্যস্ত থাকিল কিন্তু যিবোৰ জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী তেখেতসকলে হিয়াৰ নামতো জুবিন গাৰ্গক এতিয়াও অৰ্থাৎ পাহৰিব কেতিয়াও নোৱাৰিব যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এতিয়াও পাহৰিব আমি নোৱাৰোঁ অৰ্থাৎ নিবিচাৰোঁ আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক নয়ন পুষ্পা ব্লগ আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়ন মনিদাস পেজটো ফ'ল' কৰক আৰু এইটো ভিডিঅ'ত 10জন ব্যক্তিলৈ শ্বেয়াৰ কৰক যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ 1 বিলিয়ন হয় প্ৰাণৰ শিল্পীগৰাকীয়ে যাতে উপযুক্ত ন্যায় পায় অৰ্থাৎ ন্যায় প্ৰতিষ্ঠা হ'ব লাগিব অৰ্থাৎ দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পোৱাটো আমি বিচাৰি আছোঁ আৰু বিচাৰিম অৰ্থাৎ বিচাৰাৰ দায়িত্বটো হ'ল আমাৰ কিয়নো এজন সম্পদ আমাৰ মাজত হেৰাই গ'ল এটা হীৰাৰ টুকুৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইজন ব্যক্তিৰ কাৰণে আমি ন্যায় বিচাৰিব নোৱাৰিলে কি হ'ব আৰু এইটো বিষয়ত বিতৰ্ক কৰাৰ কোনো দৰকাৰ নাই আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক যাতে প্ৰাণৰ শিল্পীগৰাকীৰ উপযুক্ত ন্যায় প্ৰতিষ্ঠা হয় আৰু ভৱিষ্যতে অনাগত দিনত যাতে কোনো ব্যক্তিৰ লগত কোনো অভিনেতাৰ লগত কোনো শিল্পীৰ লগত এনেকুৱা কৰ্মকাণ্ড অৰ্থাৎ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড যাতে সংঘটিত নহয় যাৰ কাৰণে আমি আমাৰ মাজৰ পৰা ভাল অভিনেতা ভাল শিল্পী ভাল ব্যক্তিক যাতে আমি হেৰুৱাব লগা নহয় আৰু দোষী যাতে কোনো পধ্যেই মুকলিকা দললৈ যাতে আহিব নোৱাৰে ইয়াৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু 7জন হত্যাকাৰীৰ লগতে 18জন প্ৰবাসী অসমীয়া শাস্তি পাব লাগিব আৰু এই 7জন হত্যাকাৰী মুকলিকা দললৈ কেতিয়াও আহিব নোৱাৰে আৰু নালাগে
সকলোকে এটা অনুৰোধ জনালোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যদি আপুনি ন্যায় বিচাৰিছে তেন্তে হ'লে আপুনি স্পষ্ট কণ্ঠৰে লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু এইটো ভিডিঅ' আকৌ কৈছোঁ 10জন ব্যক্তিলৈ শ্বেয়াৰ কৰক যাতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, অমৃত প্ৰভা, শেখৰ জ্যোতি এখেতসকলে যাতে কোনো পধ্যেই সাৰি যাব নোৱাৰে, অৰ্থাৎ মুকলি আকাশৰ তললৈ যাতে আহিব নোৱাৰে। আৰু এখেতসকলৰ জামিন আবেদন যাতে সদায় নাকচ হৈ থাকে আৰু জুবিন গাৰ্গে যাতে উপযুক্ত ন্যায় পায়। আৰু দাদা আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নহওক আৰু মুকলি আকাশৰ তলত যাতে এই নৰপিশাচকেইটা, সেই পাখণ্ডকেইটা যাতে আহিব নোৱাৰে, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত। আৰু জুবিন গাৰ্গৰ যোনটো ন্যায় প্ৰক্ৰিয়া বৰ্তমান চলি আছে, সেই ন্যায় প্ৰক্ৰিয়াটো ইচ্ছাকৃতভাৱে দেৰি কৰি থকাৰ অভিযোগ ইতিমধ্যে আহি পৰিছে। এই অভিযোগ 100% সঁচা। ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো বৰ্তমান দেৰি কৰি থকা হৈছে। সেইকাৰণে প্ৰাণৰ শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পোৱা নাই আৰু ন্যায় পোৱাটো বিচাৰিছোঁ। ন্যায় পাব লাগিব। আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব। আৰু মোক হয়তো বহুতে সমালোচনা কৰি আছে যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মই ভিডিঅ' বনাইছোঁ কাৰণে বহুতে সমালোচনা কৰিছে। সকলোকে সুধিছোঁ মই এটা অপৰাধ কৰিবলৈ গৈ আছোঁ নেকি, অৰ্থাৎ মই এটা ডাঙৰ ভুল কৰিছোঁ নেকি, ন্যায় বিচাৰটো এটা মোৰ ভুল নেকি, অৰ্থাৎ অপৰাধ নেকি, আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'সমূহ চাই কেনে পালে জনাব। আজিলৈ বাই বাই।